নমস্কাৰ, মই দীপক বৰুৱা, মাজুলীত মোৰ ঘৰ। কালি হঠাতে মোৰ এগৰাকী সাংস্কৃতিক জগতৰ লগত চিৰপৰিচিত থকা মাজুলীৰ এগৰাকী সুকণ্ঠী গায়িকা ৰূপা দত্তই হঠাতে ফোন কৰি অসম সাংস্কৃতিক মঞ্চ নামৰ এই অনুষ্ঠানটোত মোক এগৰাকী শুভাকাংক্ষী হিচাপে অন্তৰ্ভুক্ত কৰাৰ বিষয়ে জনাইছিলে। মই খুব আগ্ৰহেৰে এই কথাত সন্মতি প্ৰদান কৰিলোঁ আৰু যিটো হোৱাটছআপ গ্ৰুপ দেখিলোঁ, গ্ৰুপত যিখিনি অন্তৰ্ভুক্ত হৈ আছে অসমৰ কলা সংস্কৃতি জগতৰ প্ৰত্যেকেই একোটা চিনাকি নাম, তাৰ বাবে মই যথেষ্ট আনন্দিত হৈছোঁ। এনেকুৱা এখন মঞ্চ, অসম সাংস্কৃতিক মঞ্চ নামৰ এই অনুষ্ঠানটোৰ লগত মই জড়িত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। যিহেতু কলা সংস্কৃতি এটা জাতিৰ লগতে মানুহৰ ব্যক্তিত্বক সুশৃংখলিতভাৱে আগবঢ়াই নিয়াত এক যথেষ্ট ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে। মই সৰুকালৰ পৰাই সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ সাংস্কৃতিক প্ৰমূল্যবোধেৰে নিজক সমাজত প্ৰতিষ্ঠা কৰাৰ বাবে যিখিনি আচৰণ বা যিখিনি ব্যৱহাৰ বিভিন্নজনৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছোঁ, তাৰ পৰিপ্ৰেক্ষিতত সাংস্কৃতিক ক্ষেত্ৰখনত জীৱন থকালৈকে আমি জড়িত হৈ থাকিব লাগিব। আৰু লগতে যিসকল ব্যক্তিৰ চৰম ত্যাগ আৰু প্ৰচেষ্টাত অসম সাংস্কৃতিক মঞ্চ তৈয়াৰ হৈছে, যিখন মঞ্চৰ যোগেদি আমি আশা কৰিছোঁ সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু পুষ্য বিষাদহীন ত্ৰিনং খাদনপি পুৰুষং ভাগ্যদেং পৰমং পশুনং পশু, এই আপ্তবাক্যশাৰীক শাশ্বত বাণীৰূপে পৰিগণিত কৰাৰ ক্ষেত্ৰত অসমৰ গাঁৱে ভূঞে চুকে কোণে বিস্তাৰিত হৈ থকা প্ৰতিভাসমূহক সুশৃংখলিতভাৱে নিজৰ নিজৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ বাবে সুবিধা প্ৰদান কৰিব। এই মঞ্চখনে অসমৰ অনাদৃত অৱহেলিত শিল্পীসকলক বিচাৰি আনি তেওঁলোকৰ নিজস্ব প্ৰতিভাসমূহ বিকাশ কৰাৰ বাবে এই মঞ্চখন এখন তেওঁলোকৰ বাবে আৰ্হি হ'ব, তাৰে মই কামনা কৰিছোঁ। আৰু মঞ্চখনৰ লগত জড়িত সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়াক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে কৈছোঁ, সৰুৰ পৰা মই দেখিছোঁ এনেকুৱা বহুতো অনুষ্ঠানবিলাক আচলতে জন্ম হয় আৰু নিজৰ লক্ষ্য উদ্দেশ্যবিলাক সঠিকেই থাকে, কিন্তু পৰৱৰ্তী সময়ত হয়তো কাৰোবাৰ অৱহেলাৰ পৰিপ্ৰেক্ষিতত এই মঞ্চবিলাক আধৰুৱা হৈয়ে মাজতে নাইকিয়া হৈ যায়। মই আশা কৰিম অসম সাংস্কৃতিক মঞ্চখন চিৰযুগমীয়া হৈ যাওক, চিৰশাশ্বত হৈ ৰওক। ই অসমীয়া শিল্পীসকলৰ এক আৱেগ প্ৰতিফলন ঘটাৰ এখন সুন্দৰ কলা সংস্কৃতিৰ দিশত সকলোৰে বাবে এখন সুন্দৰ মঞ্চ হওক আৰু অসমৰ প্ৰতিখন গাঁৱে ভূঞে সিঁচৰিত হৈ থকা শিল্পৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ বাবে এই মঞ্চখনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক। তাৰ বাবে মই মঞ্চৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱাখন মঞ্চত আমাৰ নিচিনা এজনে জড়িত হ'বলৈ পাই সঁচাকৈ সুখ আনন্দত মন ভৰি পৰিছে। মোক এই মঞ্চখনৰ লগত জড়িত কৰি দিয়াৰ সুবিধাকণ কৰি দিয়াৰ বাবে মই মাজুলীৰ মৰমৰ ৰূপা দত্ত, এগৰাকী সুকণ্ঠী গায়িকা ৰূপা দত্তলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আপোনালোকৰ লগত সদায় আছোঁ, সদায় থাকিম। জয় অসম সাংস্কৃতিক মঞ্চ, জয় অসম সাংস্কৃতিক মঞ্চ, জয় অসম সাংস্কৃতিক মঞ্চ।